আজি আমি BTR চৰকাৰৰ হৈ আপোনালোকৰ জৰিয়তে আমাৰ মিডিয়া বন্ধুসকলৰ জৰিয়তে আমি গোটেই BTR-বাসী ৰাইজক জনগণক জনাই অত্যন্ত সুখী হৈছোঁ যে আমাৰ BTR চৰকাৰ ফালৰ পৰা যিটো বড'ফ UN ব্ৰহ্ম সুপাৰ 50 মিছন যিটো আৰম্ভ কৰা হৈছিল আমি সকলোৱে অৱগত কিন্তু এইবাৰ আমি এইখন যিটো সুপাৰ 50 মিছন বুলি নামকৰণ দিছিলোঁ সেই নামকৰণটো এতিয়া সুপাৰ 50 মিছন সুপাৰ 50 প্লাছ হৈ গ'ল বড'ফ UN ব্ৰহ্ম সুপাৰ 50 প্লাছ তো সেই প্লাছটো কিহৰ কাৰণে হ'ল সেইখিনি কথা অকমান গোটেই ৰাইজক আমি অৱগত কৰিব খুজিছোঁ যিহেতু BTR চৰকাৰ ফালৰ পৰা আমি প্ৰায় 26খন জাতি জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ কাৰণে ভিজন ডকুমেণ্ট যেহেতু আমি ৰেডি কৰিছোঁ প্ৰস্তুত কৰিছোঁ আৰু ভিজন ডকুমেণ্টটো লঞ্চ হোৱাৰ পিছত তৈয়াৰ হোৱাৰ পিছত আমি গম পালোঁ যে প্ৰায় প্ৰত্যেকখন জাতি জনগোষ্ঠীয়ে এই আমাৰ যিটো বড'ফ UN ব্ৰহ্ম সুপাৰ 50 মিছনক লৈ তেখেতসকলৰ এটা আপত্তি আছিলে এটা ৰিকুৱেষ্ট আছিলে যে বহুত সময়ত তেখেতসকলৰ কমিউনিটিৰ পৰা তেখেতসকলৰ সম্প্ৰদায়ৰ পৰা যিবিলাক ষ্টুডেণ্ট তেখেতসকলে ইয়াত চান্স নাপায় কাৰণ ইয়াত মেৰিট বেছড সিলেকশ্যন হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াত যিখিনি পঢ়াৰ পিছতো যিটো মানে এটা এন্ট্ৰেন্স এক্সাম হয় বা ইণ্টাৰভিউ হয় তাতে আমি টপ 50 জনকহে 50 জনকহে আমি সিলেকশ্যন কৰোঁ আৰু তাতে কেতিয়াবা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কেণ্ডিডেটসকলে আনৰিপ্ৰেজেণ্টেড হৈ থাকি যায় বা তেখেতসকলে সিলেকশ্যন নাপায় মেৰিট বেছড হিচাপত তেখেতসকলে সিলেকশ্যন নাপায় তো তেখেতসকলে এই ৰিকুৱেষ্টখিনিক আমাৰ চৰকাৰখনে বহুত মানে এটা ইম্পৰ্টেঞ্চ দিছে আওকাণ কৰিছে গুৰুত্ব দিছে যে হয় আমি বিভিন্ন জাতি জনগোষ্ঠীক এইখিনি সুবিধা কৰাই দিব লাগিব আৰু সেইকাৰণে আমাৰ চৰকাৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতে এটা ঘোষণা কৰিলে যে আমি এইখিনি এনশ্যোৰ কৰিম যে প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা কমচে কম যাতে আমি মিনিমাম দুজনকে তেখেতসকলক যাতে আমি এটা সুযোগ দিব পাৰোঁ যিটো আমাৰ UPSCৰ কাৰণে কোচিং চলি আছে দিল্লীত প্ৰত্যেক বছৰে আমাৰ APSCৰ কাৰণে আমাৰ গুৱাহাটীত কোচিং চলি আছে আমাৰ মেডিকেলৰ কাৰণে কোচিং চলি আছে গুৱাহাটীত তো এই তিনিটা বিশেষকৈ যিটো সুপাৰ 50 মিছন যিটো আছিলে সেইখনত আমি এডিশ্যনেলি আকৌ প্ৰত্যেকখন জাতি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰাকৈ আমি এটা সুবিধা কৰাই দিলোঁ যদি কোনোবাই টপ 50 যিটো লিষ্টত এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে তেখেতসকলে যদি সিলেকশ্যনটো পাই যায় কোনোবা জাতি জনগোষ্ঠীয়ে তেতিয়াহ'লে বাকী বঞ্চিত জনগোষ্ঠীৰ ফালৰ পৰা আকৌ দুজনকে বাছনি কৰা হ'ব প্ৰভাইডেড তেখেতসকলে এইখনত যাতে যদি তেখেতসকলে এপ্লিকেশ্যন তেখেতসকলে ছাবমিট কৰিছে এপ্লাই কৰিছে আৰু এপ্লাই কৰাৰ পিছত অকল সেইটোৱেই নহয় যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি তেখেতসকলে ফুলফিল কৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতসকলে যদিও বা ৱেইটিং লিষ্টত থাকে তাৰ পৰা প্ৰত্যেকখন জাতি জনগোষ্ঠী যিবিলাকে এই টপ 50ত বা সুপাৰ 50ত যিসকলে চান্স পোৱা নাই তেখেতসকলক এডিশ্যনেলি আকৌ প্ৰত্যেকখন জনগোষ্ঠীৰ পৰা দুজনকে তেখেতসকলক আকৌ ইয়াত এটা সুযোগ দিয়া হ'ব কাৰণে যিখিনি আমাৰ এণ্ট্ৰেন্স এক্সাম হৈছিল সেই এণ্ট্ৰেন্স টেষ্টত বা এক্সামত বা ইণ্টাৰভিউ যিখিনি হৈছিল তাত আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া বেচিছত মেৰিট বেছডত 50 জনটো সিলেকশ্যন পালেই তাৰ বাহিৰেও প্ৰায় 16টা বিভিন্ন কমিউনিটিৰ পৰা আকৌ দুজনকে এডিশ্যনেলি লোৱা হ'ল আৰু সেই গোটেইখিনিক লৈ আমাৰ প্ৰায় এতিয়া 50 প্লাছ টোটাল 66 আমাৰ এতিয়া প্ৰাৰ্থী হৈ গ'ল বা কেণ্ডিডেট হৈ গ'ল তেখেতসকলক মানে এতিয়া পঠোৱা হ'ব কোচিঙৰ কাৰণে মেডিকেল কোচিঙৰ কাৰণে নীট কোচিঙৰ কাৰণে এতিয়া বহুতৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে যে আমি প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা এডিশ্যনেলি দুজনৰ কথা কোৱা হৈছিল আৰু সেই মৰ্মে যদি 26টা জনগোষ্ঠী আছে তো কমচে কম 100 হ'ব লাগিছিল তো সেই হিচাপে আমি এইখিনি কথা আপোনালোকক অৱগত কৰাব খোজোঁ যে যিহেতু আমাৰ এটা ST ৰিজাৰ্ভ এটা কোটা আছে এই ৰিজাৰ্ভ কোটা মতে মানে যিখিনি ষ্টুডেণ্ট সিলেকশ্যন হয় আমাৰ ট্ৰাইবেল জনগোষ্ঠীৰ পৰা আউট অফ 50 প্ৰায় 35 জন তাতে সিলেকশ্যন হৈ যায় যিটো ৰিজাৰ্ভেশ্যন কোটা হিচাপে আৰু বাকী কমিউনিটিৰ প্ৰায় 15টা মান থাকি গৈছিল তো এইখিনি ক্ষেত্ৰত বিশেষকৈ আপোনালোকক অৱগত কৰাব খুজিছোঁ যে সেইখনত যিহেতু সকলো জাতি জনগোষ্ঠী একমডেট কৰিব পৰা ক্ষমতা নাছিল সেইকাৰণে যিহেতু ভিজন ডকুমেণ্টত যিখিনি আমি ডিমাণ্ড বা দাবী আমি পাইছিলোঁ যে আমাৰ জাতি জনগোষ্ঠীৰ পৰাও তাতে চান্স পাব লাগে আৰু সেই মৰ্মে যিহেতু বঢ়াই দিয়া হ'ল এতিয়া যিকেইটা কমিউনিটিয়ে সেই টপ 50ত তেখেতসকলে অৱতীৰ্ণ নহ'ব তেখেতসকলে তাতে যদি স্থান নাপায়
সেইবিলাক আনৰিপ্ৰেজেণ্টেড জনগোষ্ঠীকেই বা সেইবিলাক প্ৰাৰ্থীকেই বাছনি কৰা হ'ব ৱেইটিং লিষ্টৰ পৰা। কমিউনিটি ৱাইজ আমি ৱেইটিং লিষ্ট এটা বনাই দিছিলোঁ, তাৰ পৰা তেখেতসকলক 2জনকৈ বাছনি কৰা হ'ব। আৰু সেই মৰ্মে এই টপ 50ত অলৰেডি যিহেতু বিভিন্ন জনগোষ্ঠীৰে তেখেতসকলে অলৰেডি ছিলেকশ্যন পাইছিলে, তো বাকী যিসকলে এপ্লাই কৰিছিলে, যিবিলাক জনগোষ্ঠীৰ পৰা ইয়াত এপ্লিকেশ্যন ছাবমিট কৰিছিলে, যিসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে, তো তেখেতসকলক এডিশ্যনেলি আকৌ আমি 16জন ওলাই গ'ল। তো 16জন ওলাই যোৱাৰ ক্ষেত্ৰত আমি এতিয়া টোটেল 50 প্লাছ ছুপাৰ 50 প্লাছ এতিয়া আৰু এডিশ্যনেল 16জন 16জন তাতে এডিশ্যন কৰা হ'ল, এড কৰা হ'ল, আৰু এতিয়া 66জনে এইবাৰ চান্স পাইছে। তো এইখিনি কথা আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব খুজিছোঁ, যাতে কোনোবাই ইয়াত ভুল নুবুজে যে কিয় 100 নহ'ল বুলি। তো সেইখিনি কথা স্পষ্ট কৰা হৈ গ'ল যে যিসকল জনগোষ্ঠীয়ে টপ 50ত পাইছে, সেইবিলাক জনগোষ্ঠীক বাদ দি কিনি বাকী যিবিলাকে পোৱা নাই আৰু যিসকলে এপ্লাই কৰিছে আৰু যিবিলাক এলিজিবল, তেখেতসকলকহে আমি এইখনত চান্স দিছোঁ। তো এতিয়া 100লৈকে আমাৰ স্থান আছে, আমাৰ শ্লট আছে, আমি 100লৈকে লৈ যাব পাৰিম, কিন্তু প্ৰভাইডেড কোনোবা যদি আনৰিপ্ৰেজেণ্টেড কমিউনিটি যদি থাকে, যিবিলাকে মানে ছুপাৰ 50ত বা টপ 50ত পোৱা নাই, তেখেতসকলকহে চান্সখিনি দিয়া হ'ব। তো এইখিনি কথা যাতে আপোনালোকে স্পষ্ট হৈ যায়, তো এইখিনি কথা আপোনালোকক অৱগত কৰাইছোঁ, স্পষ্ট কৰি দিছোঁ। আৰু আমি নথওঁ সুখী যে আমি সকলো জাতি জনগোষ্ঠীক এটা ধুনীয়া সুযোগ দিছোঁ, প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা যাতে আমি মানৱ সম্পদ বনাব পাৰোঁ। আজি নিটৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ গ'ল, সেইখিনি গোটেইখিনি আমাৰ এডুকেশ্যন বিভাগৰ ডিপাৰ্টমেণ্টৰ আমাৰ সন্মানীয় ছেক্ৰেটাৰী মহোদয় আছে, তেখেতে আপোনালোকক গোটেইখিনি কথা অৱগত কৰাই দিব। কিন্তু মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব খুজিছোঁ যে আমাৰ আকৌ যিটো UPSC যিটো হ'ব, সেইটোৰ কাৰণেও আমাৰ প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা যাতে মিনিমাম 2জনকৈ ৰিপ্ৰেজেণ্টেশ্যন পায়, এটা সুযোগ যাতে পায় কোচিংটো পোৱাৰ কাৰণে, সেইটোৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। APSC কোচিঙৰ কাৰণেও যিটো গুৱাহাটীত হ'ব, তাতেও প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ পৰা 2জনকৈ যাতে মিনিমাম যাতে পায়, সেইটোও আমি এনশ্যোৰ কৰিছোঁ। মেডিকেলটোতো হৈ গ'ল, বাকী ইঞ্জিনিয়াৰিংটো যিহেতু অকণমান এতিয়াও টাফ চেলেঞ্জ ফেচ কৰি আছোঁ, বহুত ষ্টুডেণ্টে এতিয়ালৈকে ওলাই অহা নাই। আমাৰ যিটো ছুপাৰ 50 ৰাখিছিলোঁ, সেই 50খন কটাও কেতিয়াবা হয়তো ফিল আপ নহয়, এনেকুৱা এটা অৱস্থা হৈ আছিল। সেইকাৰণে তাতে আমি 50 প্লাছ কৰা নাই, 50তে ৰাখি দিছোঁ। বাকী 3টাত UPSC, APSC আৰু মেডিকেলত আমি 50 প্লাছ কৰি দিছোঁ। ধন্যবাদ।